নমস্কাৰ স্বাগতম জনাইছোঁ মই আন এটা ভিডিঅ' লৈ আজি আপোনালোকক আৰু এটা নতুন ৱেবছাইট লৈ আহিছোঁ যিটো আপোনালোকে ফ্ৰীকৈ আৰ্নিং কৰিব পাৰিব। ইয়াত আৰ্নিং কৰিবলৈ আপুনি দুই ধৰণে পাৰিব। এক নম্বৰ আপোনাৰ ইনভেষ্টমেণ্ট কৰি আপুনি আৰ্নিং কৰিব পাৰিব, দুই নম্বৰতে আপুনি ফ্ৰীকৈ আৰ্নিং কৰিব পাৰিব। মই ফাৰ্ষ্ট আপোনালোকক ইয়াত ৰেজিষ্টাৰ কৰিব লাগিব। আপোনালোকক মই জনাম কিদৰে আপুনি ৰেজিষ্টাৰ কৰিব পাৰিব আৰু ডেইলি ফ্ৰীকৈ আৰ্ন কৰিব পাৰিব। ঠিক আছে, প্ৰথমতে আপুনি ইয়াত ৰেজিষ্টাৰ কৰিব লাগিব। ইনকাম কৰিবলৈ হ'লে ইয়াত আপোনাৰ মোবাইল নম্বৰ দিব লাগিব ফাৰ্ষ্ট। তাৰপিছত ইয়াত আপোনাৰ পাছৱৰ্ড এটা দিব আৰু এটা এণ্টাৰ নিকনেম দিব আৰু এটা কেপচাৰ যিটো আপোনাৰ মোবাইল নম্বৰ পঠাব। প্লিজ এণ্টাৰ কেপচাৰটোত আপুনি মোবাইল নম্বৰ OTP-টো ইয়াত দি দিব, ফিল কৰিব লাগিব। যিটো নম্বৰ আপুনি মোবাইল নম্বৰ দিব সেই নম্বৰটোত এটা OTP আহিব, সেই OTP-টো কেপচাৰত ফিল কৰিব লাগিব। তাৰপিছত আপোনাৰ এইটো এনেকৈ থাকিব দিব। ঠিক আছে, ইয়াৰ পিছত আপুনি ৰেজিষ্টাৰ যিটো অপশ্যন আছে তাত ক্লিক কৰি দিব। মই অলৰেডি লগ ইন কৰা আছে, মই লগ ইন কৰি লৈছোঁ এতিয়া। লগ ইন কৰি লৈছোঁ। ঠিক আছে, মই ইয়াত লগ ইন কৰা আছে আৰু আপুনি লগ ইন কৰিয়ে 9 টকা আপোনাৰ বেলেঞ্চ পাব। ঠিক আছে, 9 টকা ক্লেইম কৰিবলৈ আহিব, আপুনি 9 টকা ক্লেইম কৰিব পাৰিব। এইটো মই 9 টকা পালোঁ। আৰু আপুনি বেছিকৈ যদি ইনভেষ্ট কৰিও আপোনালোকে ইয়াত ইনকাম কৰিব পাৰে। ঠিক আছে, মই দেখাই দিছোঁ এবাৰ প্লেনিংকেইটা। আপুনি 1 মিনিট, আপুনি ইয়াত ক্লিক কৰিব। ঠিক আছে, আপুনি ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত দেখাব ইনভেষ্টমেণ্ট প্লেনো আছে ইয়াত। মই ফ্ৰীটো কোৱাৰ আগত আপোনালোকক কিদৰে ইনভেষ্টমেণ্ট কৰি টকা আৰ্ন কৰিব পাৰে সেই বিষয়ে কৈছোঁ। ফ্ৰীটো পিছত মই কৈ আছোঁ অলপ লাহে লাহে। ইয়াত আপুনি যদি 500 টকা ইনভেষ্ট কৰে, মানে ৰিচাৰ্জ কৰিব লাগিব। 500 টকা কৰিলে ডেইলি ইনকাম আহিব আপোনাৰ 202 টকা আৰু এইটো 43 ডেইজৰ কাৰণে থাকিব। টোটেল আপোনাৰ ইনকাম হ'ব 8,686 টকা। ঠিক আছে, আৰু তেনেধৰণৰ তলতো আছে বহুত, দেখিছে বহুতকেইটা ইনভেষ্টমেণ্ট প্লেন আছে। ৰিচাৰ্জ কৰিব লাগিব আপুনি। এইটো যদি আপুনি 2100 টকা ইনভেষ্ট কৰে তেতিয়া আপুনি ডেইলি ইনকাম হ'ব 817 টকা আৰু 45 ডেইজৰ কাৰণে এইটো থাকিব আৰু টোটেল এমাউণ্টটো হ'ব 36,765 টকা আপোনাৰ টোটেল এমাউণ্টটো হ'ব। ঠিক আছে, আৰু তেনেকৈ বহুত তলতো বহুত প্ৰডাক্ট আছে, স্মল প্ৰডাক্ট। ঠিক সেইদৰে আপুনি ইনভেষ্টমেণ্ট কৰি টকা আৰ্ন কৰিব পাৰিব। এতিয়া মই আপোনালোকক জনাম কিদৰে আপোনালোকে ফ্ৰীকৈ আৰ্নিং কৰিব পাৰিব। ঠিক আছে, মই আপোনাক বেক কৰি দেখাই দিছোঁ এবাৰ। মই এইটো দেখিছে মই ক্লেইম কৰিলোঁ, 9 টকা পালোঁ। আৰু আপোনালোকে ক্লেইম কৰিবলৈ হ'লে কি কৰিব লাগিব, ফাৰ্ষ্ট ৰেজিষ্টাৰ কৰাৰ পিছত আপুনি লগ ইন কৰিব। লগ ইন কৰাৰ পিছত ইয়াত দেখাব আপোনাৰ লগ ইন কৰাৰ পিছত ইয়াত আপোনাৰ ইনকমপ্লিট দেখাই আছে। ইয়াত আপোনাৰ তলতো শ্ব' মো, তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত আপোনাৰ ফাৰ্ষ্টত যিটো থাকিব ডেইলি এটেণ্ডেঞ্চ, এইটো যিটো থাকিব আপুনি চাইন ইন কৰিব। ঠিক আছে, ইয়াত এবাৰ মই কৰিলোঁ ক্লেইম, মোৰ এতিয়া নাহিব, কাইলৈ মই আহিব। ডেইলি আপুনি 9 টকা ক্লেইম কৰিব পাৰিব। আৰু তলত আপোনাৰ ইনকমপ্লিট দেখাইছে, এইটো যদি আপোনালোকে কাৰোবাক ৰেফাৰ কৰে, আপুনি 50টাক ৰেফাৰ কৰিলে 50টাক, এইটো মই দেখাইছোঁ, 50টাক যদি আপুনি ৰেফাৰ কৰে তেতিয়া আপুনি 400 টকা পাব, 400 টকা পাব আৰু 50 এক্সট্ৰাকৈ পাব। ঠিক আছে, আপুনি এইটো আৰু তলত আছে বহুতো আছে। আপুনি যদি ইয়াত আকৌ আপুনি 80জনক যদি শ্বেয়াৰ কৰে, 80জনে যদি আপোনাৰ লিংকৰ দ্বাৰা জইন হয়, ঠিক তেতিয়া আপুনি ডেইলি 900 টকা পাব। ঠিক আছে, চেলাৰী আপুনি ডেইলি এইটো 900 টকা পাব, 80জনক দিব লাগিব। ঠিক আছে, আৰু তেনেকৈ তলতো আছে, আপুনি ফ্ৰীকৈ এনেকৈ আৰ্ন কৰিব পাৰিব। ইয়াত আপুনি যদি ৰেফাৰ নকৰিও আপুনি ভাবে মই ৰেফাৰ নকৰাকৈ ইনকাম কৰিব বিচাৰিছোঁ, তেতিয়া আপুনি ইয়াত সদায় চাইন ইন কৰিব, ডেইলি 9 টকা পাব। ঠিক আছে, ডেইলি 9 টকা ইনকাম কৰিব পাৰিব। আৰু বেলেঞ্চটো ক'ত শ্ব' কৰিব মই দেখাই দিছোঁ এবাৰ। বেলেঞ্চটো আপোনাৰ হোমত আহিব, ইয়াত আহিব, 1 মিনিট, ইয়াত আহিব, আপুনি ইয়াত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ মেইন বেলেঞ্চটো ইয়াত শ্ব' কৰিব। আপুনি ডেইলি 9 টকা ইয়াত যোগ হৈ গৈ থাকিব। আপুনি এতিয়া ৰেজিষ্টাৰ কৰিলে, মোৰ লিংকৰ পৰা যদি আপুনি ৰেজিষ্টাৰ কৰে তেতিয়া আপুনি ডাইৰেক্ট 9 টকা পাই যাব আৰু ডেইলি 9 টকা আপুনি ক্লেইম কৰিব পাৰিব। সেইটো ইয়াত 9 টকাটো যোগ হৈ গৈ থাকিব। ঠিক আছে, ইয়াত আপোনাৰ যোগ হৈ গৈ থাকিব। আৰু যদি ইনভেষ্টমেণ্ট কৰোঁ বুলি ভাবে, ইনভেষ্ট কৰিও আপোনালোকে কৰিব পাৰে। যদি তাৰ আগত আপুনি ৰিচাৰ্জ কৰিবলৈ হ'লে ইয়াত ৰিচাৰ্জত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াৰ এমাউণ্টটো দিব, কিমান কৰে। 500 টকা আছে ইয়াত 500 টকা আছে, 1000 টকা আছে, 3000 টকা আছে, 5000 টকাৰ আছে, 10,000 আছে আৰু 20,000 আছে। ঠিক আছে, এইখিনি আপুনি জাষ্ট তেনেকৈ টিপি লৈ 500 টকা ইয়াত এইটো দেখিছে তলত এড হৈ গ'ল ইয়াত। আৰু এমাউণ্টটো ইয়াত পে'মেণ্টটো চিলেক্ট কৰিব লাগিব, কোনটো আপুনি যিকোনো 3টাৰ ভিতৰত যিকোনো এটা চিলেক্ট কৰিলেই হ'ল। চিলেক্ট কৰি আপুনি গুগল পে' বা ফোনপে' বা পে'টিএমৰ দ্বাৰা ইয়াত ৰিচাৰ্জ কৰি পিনি আপুনি ইনভেষ্ট কৰিব পাৰিব। আপুনি এতিয়া বৰ্তমান ইনভেষ্ট কৰিব নালাগে, আপুনি ফ্ৰীকৈ আৰ্ন কৰক, ডেইলি 9 টকা পাব। আৰু ৰেফাৰ কৰিলে আপুনি 50টাক যদি ৰেফাৰ কৰে, আপুনি 50টাক ৰেফাৰ কৰিলে মানে জইন কৰিলে আপুনি কিমান 400 টকা পাব আৰু প্লাছ 50 টকা এক্সট্ৰা পাব। ঠিক আছে, আৰু এনেধৰণৰ ইনকাম ৰিলেটিভ যদি ভিডিঅ' বিচাৰিছে, সদায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো টিপি ৰাখিব। ঠিক আছে, থেংক ইউ।